মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজি আমি আলোচনা কৰিম তোমালোকৰ পঞ্চম শ্ৰেণীৰ গণিত বিষয়ৰ গণিতক আৰু উৎপাদক নামৰ পাঠটি। তোমালোকে আগৰ ভিডিঅ'টোত উৎপাদকৰ বিষয়ে পাই আহিছা, নহয় জানো? আজি আমি আলোচনা কৰিম গণিতকৰ বিষয়ে। তোমালোকে ছবিকেইখনত কি দেখিছা? দুজনী ছোৱালী, এজনীৰ নাম হ'ল চৈতী আৰু এজনীৰ নাম হ'ল বিউতি, হয়নে? চৈতীয়ে দুই সংখ্যাটোত থিয় হৈ আছে আৰু তাই এটা এৰি এটা ঢাপত জঁপিয়াবলৈ ধৰিলে। চৈতীয়ে জঁপিয়াই পোৱা সংখ্যাবোৰ হ'ল 2, 4, 6, 8, 10, 12, 14 ইত্যাদি। আৰু বিউতিয়ে জঁপিয়াই পোৱা সংখ্যাবোৰ হ'ল 3, 6, 9, 12 ইত্যাদি। তোমালোকে মন কৰিছানে? চৈতীয়ে জঁপিয়াই যোৱা সংখ্যাবোৰ আমি 2ৰে পূৰণ কৰিলেও পাওঁ। যেনে 2 × 1 = 2, 2 × 2 = 4, 2 × 3 = 6 ইত্যাদি। গতিকে 2, 4, 6, 8 ইত্যাদি হৈছে 2ৰ গুণিতক। ঠিক তেনেকে বিউতিয়ে জঁপিওৱা সংখ্যাবোৰ 3, 6, 9, 12 ইত্যাদি সংখ্যাবোৰ 3ৰে পূৰণ কৰিলেও পাওঁ। যেনে 3 × 1 = 3, 3 × 2 = 6, 3 × 3 = 9 ইত্যাদি। গতিকে 3, 6, 9, 12 ইত্যাদি হৈছে 3ৰ গুণিতক। তোমালোকে এইখিনিতে এটা কথা মনত ৰাখিবা, এটা সংখ্যাৰ অসংখ্য গুণিতক থাকে। যেনে 2 সংখ্যাটোৰ গুণিতক 2, 4, 6, 8, 10, 12, 14, 16, 18 ইত্যাদি। এনেধৰণে আমি 2 সংখ্যাটোৰ অসংখ্য গুণিতক পাব পাৰোঁ। এতিয়া 4ৰ গুণিতকসমূহ উলিয়াও আহাচোন। 4ৰ গুণিতকসমূহ হৈছে 4, 8, 16, 20, 24 ইত্যাদি। গুণিতক আৰু উৎপাদকৰ বিষয়ে কিছু কথা জানি থওঁ আহা। এটা সংখ্যাক যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি, সেইবোৰ হ'ল সংখ্যাটোৰ উৎপাদক। উৎপাদকৰ আন এটা নাম হ'ল গণনীয়ক। 1 হৈছে সকলো সংখ্যাৰে উৎপাদক। প্ৰতিটো সংখ্যাই নিজেই নিজৰ উৎপাদক। এটা সংখ্যাৰ অসংখ্য গুণিতক থাকে। এটা সংখ্যা নিজেই নিজৰ আটাইতকৈ ডাঙৰ উৎপাদক আৰু নিজেই নিজৰ সৰু গুণিতক। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে নিশ্চয় গণিতক আৰু উৎপাদকৰ বিষয়ে জানিব পাৰিছা। আজিলৈ ইমানতেই সামৰণি মাৰিছোঁ। ধন্যবাদ।